Hello friends, welcome to our YouTube channel G for You today. আজি আকৌ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1, অসমৰ পুৰণি নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, প্ৰাগজ্যোতিষপুৰ। Question number 2, কোনখন পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, নীলাচল পাহাৰ। Question number 3, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পদ্মনাথ গোহাঁই বৰুৱা। Question number 4, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 7খন। Question number 5, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 6খন। Question number 6, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গোপীনাথ বৰদলৈ। Question number 7, জয়মতী বল ছবিখন কিমান চনত প্ৰকাশ পায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1935। Question number 8, অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 3 ছেপ্টেম্বৰ। Question number 9, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অৰুণোদয়। Question number 10, হিউৱেন চাং কাৰ ৰাজত্বকালত অসম পৰিভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভাস্কৰ বৰ্মন। Question number 11, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1671। Question number 12, মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1921। Question number 13, অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। Question number 14, অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কাৰ্বি আংলং। Question number 15, অসমৰ কোন ঠাইত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জাগিৰোড। Question number 16, অসম বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 126 জন। Question number 17, অসমৰ সৰ্বমুঠ সাংসদৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 14। Question number 18, বৰগীতৰ গীতসমূহ কোনটো ভাষাত লিখা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰজাৱলী। Question number 19, 2011 চনৰ লোকপিয়ল মতে অসমৰ শিক্ষাৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 72.19%। Question number 20, আহোম ৰাজ্য কেতিয়া স্থাপিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1228 খ্ৰীষ্টাব্দত। Question number 21, অসমৰ প্ৰথমখন ষ্টুডিঅ' ক'ত বনোৱা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, যোৰহাট। Question number 22, অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দেৱেন্দ্ৰনাথ বেজবৰুৱা। Question number 23, অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে কোনে আন্দোলন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গোমধৰ কৌৰ। Question number 24, কনকলত বৰুৱা কোনখন আন্দোলনত শ্বহীদ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰত ত্যাগ আন্দোলন। Question number 24, আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চৰাইদেউ।